ৰেল কৰ্তৃপক্ষৰ চৰম ময়মতালি দায়িত্ব জ্ঞানহীন কাণ্ড ৰেল বিভাগৰ ক'ৰ'না ভাইৰাছৰ বাবে পোষ্টাৰ অনুমাই দায়িত্ব সামৰিছে গুৱাহাটী ৰেলৱে ষ্টেচনৰ কৰ্তৃপক্ষই সমগ্ৰ বিশ্বজুৰি এতিয়া মহামাৰীৰ ৰূপ লৈছে ক'ৰ'না ভাইৰাছে ক'ৰ'না ভাইৰাছৰ ভয়াৱহতাৰ ফলত বিভিন্ন দেশত ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে বিমান সেৱা ভাৰতৰ বিভিন্ন ৰাজ্যত ক'ৰ'না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বন্ধৰ নিৰ্দেশ দিয়া হৈছে অসমতো স্কুল কলেজসমূহৰ লগতে চৰকাৰী বেচৰকাৰী সকলো প্ৰতিষ্ঠানসমূহ বন্ধ কৰি দিছে কিন্তু তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল যি সময়ত ক'ৰ'না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি সুৰক্ষাৰ দিশত গুৰুত্ব দিয়া হৈছে সেই সময়তে ষ্টেচনৰ সুৰক্ষা ব্যৱস্থা দেখিলে আপুনিও হয়তো লজ্জিত হ'ব সুৰক্ষাৰ নামত কেৱল বেনাৰ পোষ্টাৰ আদি দায়িত্ব সামৰিছে গুৱাহাটী ৰেলৱে কৰ্তৃপক্ষই টেষ্টিঙৰ কাৰণে আমাক কোৱা নাই দিয়া নাই কিন্তু যে মানে বুজাব দিছে তেনেকুৱা মানে শব্দ বুজাব দিছে তাত বুজাব দিছে আৰু কিবা যদি ছাছপেক্ট পায় যদি আমাৰ তাতে ফৰ্ম আছে ফিল আপ কৰি কিনে আমি আমাৰ ডক্টৰক দিব লাগে আমাৰ মালিগাঁৱত মানে ইঞ্চুৰেঞ্চ ৱাৰ্ড দিয়া হৈছে সিহঁতৰ কাৰণে তাতে মানে আমি ৰেফাৰ কৰি দিম কেছবিলাক যদি ছাছপেক্ট লাগে আমাৰ মালিগাঁও চেণ্ট্ৰেল হস্পিটেল আছে আমাৰ ডক্টৰ আছে লগত আছে মানে আমি ইনফৰমেশ্যন দি দিম ডক্টৰ আহি যাব লগে লগে ৰেফাৰ কৰি দিব আমাক টেষ্টিং হোৱা নাই কিন্তু আমাক মানে পেচেঞ্জাৰকে বুজাব দিছে মানে বুজোৱা হৈছে যদি কিবা মানে পেচেঞ্জাৰৰ যদি জ্বৰ হয় কিবা শ্বাস ল'ব প্ৰব্লেম হয় সেইবিলাক পলাই গ'লেতো আমি এতিয়া কি কৰিম আৰু কওক নিজে কোনোবা ছেফটি নিজে বিচাৰি আহিলে আমি সিহঁতক মানে সেৱা কৰিব আছোঁ ৰেডি ক'ৰ'নাৰ কাৰণে আমাক এইটো দিছে মাস্কটো আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আৰু ৰাইজক সজাগ হোৱাৰ কাৰণে এই বস্তুটো আমাক ক'বও দিয়ে পেচেঞ্জাৰবিলাকক আমি বুজাইও দিওঁ আৰু এইটো দেখুওৱা গৈছে আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পেচেঞ্জাৰবিলাকৰ কাৰণে টেষ্টিঙৰ ব্যৱস্থা আমাৰ লগত এতিয়া আমি ক'ব নোৱাৰোঁ আমাৰ ষ্টেচন মেনেজাৰ ছাৰ আছে তেওঁলোকৰ লগত আপোনালোকে আলোচনা কৰিব পাৰে নাই তেনেকুৱা একো নহয় বহুত চাফা টাফাকৈ থাকে আমাৰ ক্লিনাৰ ব্যৱস্থা আছে ক্লিনৰ আৰু পুৰণা যিবিলাক হয়তো একেবাৰে ডেমেজ আছিলে সেইবিলাক বন্ধ কৰি দিছে এতিয়া নতুনকৈ আৰু প্ৰভাইড কৰিছে আমাৰ ইয়াতে একো তেনেকৈ এটাও ধৰা পৰা নাই এতিয়ালৈকে তেনেকুৱা আৰু আজিও আহিছিল মানে এই চিষ্টাৰবিলাক আহিছিল কেইজনমান তেওঁলোকে ক'ৰ'নাৰ বিষয়ে কাগজ দিছে আমাক পঢ়িব দিছিলে নাই পৰা যাত্ৰীৰ ক'ৰ'না ভাইৰাছৰ পৰীক্ষাৰ বাবেও নাই কোনো ধৰণৰ প্ৰয়োজনীয় পৰীক্ষা সামগ্ৰী যাৰ ফলত ক'ৰ'নাত আক্ৰান্ত ৰোগীয়ে এতিয়া নিৰ্ভয়ে চলাচল কৰিব পাৰে এই ষ্টেচনৰ জৰিয়তে এই সন্দৰ্ভত কেমেৰাৰ আগত মুখ নুখুলিলে ৰেলৱে কৰ্তৃপক্ষই এতিয়া মাস্ক কি হয় মাস্কখন বেছিভাগে পিন্ধা নাই যোনে পিন্ধিছে তেখেতসকলৰ কাৰণে ভাল যেনেকৈ মই এইখন কিনিছোঁ আৰু যিবিলাক নৰ্মেলি যিবিলাক আমাৰ 10-15 টকাৰ মাস্কবিলাক আছে সেইখনে মই নাভাবোঁ যে সেইখন বেছি প্ৰটেক্টেড হয় তো আপোনালোকে মাস্কখন ব্যৱহাৰ কৰিলে এটলিষ্ট 2টা লেয়াৰৰ হ'ব লাগে সেইটো যাতে হাই প্ৰটেক্টেড হয় সেইটোৱে আৰু বাকী ট্ৰেইনত অলপ বেছিকৈ হয় যেনেকৈ বাথৰুমছবিলাকত আছে স্মেলবিলাক কণ্টিনিউৱাছলি আহি থাকে বহুত মানুহ আহে চাফাই তেনেকুৱাকৈ চৰকাৰীভাৱেতো একো হোৱা নাই যেনেকৈ জংচনবিলাকত ৰ'লে তেতিয়াহ'লে পানী যিটো আমাৰ ছাপ্লাই দিয়ে সেইটো হয় নাই তেনেকুৱা একো নাই মই পোৱা নাই তেনেকুৱা সেইটো হয় যেনেকুৱা ধৰণৰ সাৱধানতা ল'ব লাগিছিলে তেনেকুৱা প্লেটফৰ্মত দেখা পোৱা নাই কিন্তু এটা কথা ঠিক চাফ চিকুণত তেওঁলোকে গুৰুত্ব দিছে হ'লেও যেনেকৈ সজাগতা কৰিব লাগিছিল সেই যেন ৰেলৰ আমাৰ এই গুৱাহাটী ষ্টেচনৰ বিভাগটো অলপ পিছ পৰি আছে তেনেকুৱা যেন লাগিছে আৰু তেওঁলোকে ভালকৈ তেনেকৈ সজাগ কৰিব পৰা নাই যেনে লাগিছে মোৰ অনুভৱ হৈছে আৰু চৰকাৰক এটাই আপিল কৰিম ধৰি লওক এতিয়া ৰেলৰ ষ্টেচনৰ দ্বাৰা বহুত যাত্ৰী ইঠাইৰ পৰা সিঠাইলৈ গৈ থাকে তেওঁলোকে ইয়াত সজাগতাৰ কাৰণে বা মাস্ক দিয়াৰ ব্যৱস্থা কৰিব পাৰে বা কেনেকৈ সজাগতা কৰিব আৰু হাত ধোৱাৰ কাৰণে তেওঁলোকে ধৰি লওক হেণ্ড ৱাছ বা তেনেকুৱা কিছুমান তেওঁলোকে প্ৰভাইড কৰিব পাৰে তেনেকুৱা কিছুমান পদক্ষেপ ল'লে ভাল হ'ব যেন অনুভৱ হয় আৰু কিহৰ বাবে ৰেল বিভাগৰ এই হেমাকি কেৱল বেনাৰ পোষ্টাৰ লগোৱাতেই দায়িত্ব সামৰিছে কিয় কেতিয়া গ্ৰহণ কৰিব সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা জনসাধাৰণৰ বাবে চিন্তনীয় নহয় নেকি ৰেল বিভাগ কিয় ৰেল বিভাগৰ এই দায়িত্ব জ্ঞানহীন কাণ্ড ব্যুৰো ৰিপৰ্ট নিউজ 100